কাতি বিহুৰ শুভেচ্ছা জনাই মই পিঠা কেইটামান বনাব লৈছোঁ। বৰ বেছি পিঠা নবনাওঁ, পিঠা এবিধেই বনাম আৰু নাৰিকল লাডু কেইটামান বনাম। এবাটি মই দিলোঁ এতিয়া, আৰু এবাটি দিছোঁ, দুবাটি হ'ল। মই ভাতৰ চাউলৰ লৈছোঁ দেই পিঠা। তিনি বাটিতকৈ অকণমান কমাই দিছোঁ, পানীটো বেছিকৈ নধৰিব পাৰে বাতিটো। অলপ নিমখ দিছোঁ সোৱাদ অনুসৰি, এচামুচে দিছোঁ বাৰু, এইখন চামুচে এচামুচ দিছোঁ। এয়া গুড় লৈছোঁ মই, এনেকৈ গুড় গলাই লৈছোঁ, বাতিত গলাই থৈছিলোঁ। গুড় হৈ এনেকৈ গলাই ল'লে ভাল। কিমান গুড়? মই এবাটি গুড় লৈছিলোঁ, বাতি এটাই গলাই পিনি। অকণমান বেকিং চ'ডা লৈছোঁ, বেছি নাই লোৱা, অকণমান ফুলিব তেতিয়া। শুকানকৈ মিক্স কৰি লওঁ, মিক্স কৰি ল'লে ভাল। কাতি বিহু পিঠা বৰ বেছি নাই বনোৱা আৰু, কঙালী বিহু বুলি কয় যে, সেইকাৰণে অলপমান পিঠা এবিধেকে বনাওঁ। আপোনালোকৰ সকলোৱে বাৰু পিঠা পনা বনাইছেনে নাই? মই এতিয়া গুড় দি হাতেৰে হেৰি কৰিম, হাতেৰে মিলাই দিওঁ। অসমীয়া মানুহ আমি হাতেৰে মিলাওঁ বস্তু, খাই ভাল পাওঁ দেখি। চামুচে মিলাবলৈ টান। এয়া অলপ গুড় গলোৱা গুড়টো অলপ ডাঠ হৈ আছে, অলপ পানী অলপ দি দিওঁ দিয়া। পানী অকণমান দিবলৈ, বেছি হ'লেও দিগদাৰ হৈ যাব। গুড়ৰ বাতিতে মই পানী অলপ লৈছোঁ, গুড় গলোৱা হেৰিটোতে বাতিটোতে মিলাইছোঁ অলপ আৰু। এটা জোখত হ'ব লাগিব নহয়, এটা পিঠা হ'ব। পিঠা নুঠিব, বেছিকৈ পানী হ'লেও নহ'ব, বেছি ডাঠ হ'লেও নহ'ব, এটা জোখত ল'ব। মই মালপোৱা বনাবৰ কাৰণে এয়া পিঠা এয়া হৈ গ'ল আৰু গুলি মেলি দি দিম। আধা ঘণ্টা বা এঘণ্টা পিছত মই পিঠা বনাম। ডাঙৰ পিঠা হৈ গ'ল এতিয়া বনাব পৰা। এতিয়া মোৰ পিঠা বনা হৈ গ'ল। মই কেঁচা মিঠৈ বনাম, তাৰ কাৰণে পিঠাগুড়ি লৈছোঁ, ভাতৰ চাউলৰ পিঠাগুড়ি, আৰু এবাটি লৈ ল'ম। এই বাতিটোৱে আৰু এবাটি লৈছোঁ, দুবাটি চেনি, গোটেইখিনিতে চিন্তা কমাই ল'ম। সোৱাদ অনুযায়ী যিমানটো মিঠা খাই ভাল পায় সিমানটো দিব লাগে। দিছোঁ নাৰিকল, এপ্লেট ষ্টিলৰ প্লেটখনে, এপ্লেট নাৰিকল। এয়া অন্নপূৰ্ণা ঘি পূৰা ফুলকৈ 1 চামুচ, 2 চামুচ দি দিছোঁ। এয়া গাখীৰ অলপ দি সানি থাকিম, কিমানটো লাগিব ঠিক নাই, অলপ দি বস্তু দিয়াৰ পিছত শুকানকৈ বস্তুখিনি মিহলাই ল'ব লাগে, গাখীৰ নিদিয়াৰ আগতে। মই মানে গাখীৰ দি দিলোঁ, দিয়াৰ পিছত সানিছোঁ। তেনেকৈ নহয়, এনেকৈ মুঠিয়া বনাব লাগে, গোল কৰিছোঁ। চেনি হয়, চেনি দিব লাগিব। এয়া মোৰ কেঁচা মিঠৈ হৈ গ'ল, খাব পৰা। বেছিকেইটা বনোৱা নাই, এইবোৰ লগে লগে খাব লাগিব, থৈ দিলে বেয়া হৈ যাব যে, কমকৈ বনাইছোঁ। এয়া নাৰিকল লাডু বনাবৰ কাৰণে লৈছোঁ, 2টা নাৰিকল ৰুকি লৈছোঁ, সৰু নাৰিকল, বৰ ডাঙৰ নহয়। 2টা নাৰিকল, চেনি, বাতিতে এবাটি চেনি দিছোঁ, ঘিউ দিছোঁ 1 চামুচ, দি লৈ এনেকৈ লৰাই থাকিম। লাহে লাহে কম গেছটো কমকৈ দি লৰাই থাকিব লাগিব, আস্তে আস্তে লৰাই থাকিব লাগিব আঠা নোহোৱালৈকে। এতিয়া অলপ আঠা হৈছে আৰু, আঠাটো হৈছে আৰু, এনেকৈ চুলে গম পোৱা যাব, অলপ আঠা হৈছে। আমাৰ লাডু বনাব পৰা হৈ গ'ল। এতিয়া বনাম আৰু লাডু।
এয়া নাৰিকলৰ লাডু হৈ গ'ল বনাই। সকলোকে মোৰ ফালৰ পৰা কাতি বিহু শুভেচ্ছা জনালোঁ। আজি সংক্ৰান্তি, আজি আমাৰ নামঘৰত শৰাই দিছে। মই যাবলৈ নহ'ল, মিষ্টাৰকে পঠিয়ালোঁ। মই আমাৰ নিজৰ গৰুগৃহ চাফ চিকুণ কৰি তাতে চাকি বন্তি জ্বলাব লাগিব আৰু সেইকাৰণে যোৱা নহ'ল। আমি তুলসী গছত চাকি বন্তি নজ্বলাওঁ, শংকৰ সংঘ মতে আমাৰ চাকি বন্তি নজ্বলাই, আমিও সেইকাৰণে নজ্বলাওঁ। আৰু নামঘৰত পাৰে বা গৰুগৃহ নিজৰ এইবিলাকত চাকি বন্তি জ্বলাব পাৰে। আৰু কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী, বহাগ বিহু ৰঙালী বুলি সকলোৱে জানে। কাতি বিহু কঙালী কাৰণ নতুন বস্তুটো পোৱাই নাযায়, সেইকাৰণে কঙালী আৰু পিঠা পনাও তেনেকৈ বনোৱা নহয় বাৰু। আৰু চাই থাকিব আপোনালোকে আমাৰ ভিডিঅ'টো। যদি ভিডিঅ' চাই ভাল পায়, লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব নতুনসকলে, পাহৰি নাযাব। কাতি বিহুৰ জলপান আমাৰ ইয়াত চিৰা, মুড়ি, গুৰ, দৈ, ক্ৰীম, নাৰিকল লাডু আৰু তেলপিঠা, ইমানেই। কাতি বিহু বুলি ল'ৰা ছোৱালীকেইটাকো লগত লৈ গৰুগৃহতে আমি প্ৰাৰ্থনা ভাগ কৰোঁ বুলি আহিছোঁ। কিমতে ভকতি কৰিবু তোমাত হৰিয়ে, মই মূৰমতি নাজানো তাৰ উপায় ৰাম ৰাম। কাতি বিহুৰ দিনাখন এপাহ ব্ৰহ্মকমল ফুলিছে, ব্ৰহ্মকমল নাইট কুইন। আজি এটি 4বাৰ হ'ল ফুলা, এইবছৰ 4বাৰ হ'ব, কিন্তু আজি এপাহে ফুলিছে, এপাহ ফুলিছে। কৃষ্ণ কৃষ্ণ দেই, ক'ৰবাত চালে চাবলৈ মন যায়। নতুনকৈ ফুলিছে।